নিখিল বড়ো ছাত্ৰ সন্থাই আকৌ ৰাজপথত আমি ওলাব লগা আমাক বাধ্য কৰাইছে আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ অসমৰ প্ৰায় 22টা জিলা সদৰত আমি আজি ৰেলী অনুষ্ঠান আজি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ অন্তৰালত আছে যে যোৱা 2020 চনৰ 27 জানুৱাৰী তাৰিখে যি বিটিআৰ চুক্তি হৈ গ'ল আৰু এই চুক্তিৰ যিবিলাক দফা আমি চেণ্ট্ৰেল চৰকাৰৰ পৰা অসম চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ ইয়াৰে কিছুমান দফাবিলাক ৰূপায়ণ কৰা হৈছে আৰু কিছুমান দফাবিলাক এতিয়া ৰূপায়ণ কৰিবলৈ বাকী আছে সেই বাকী থকা দফাবিলাক অনতিপলমে ৰূপায়ণ কৰিবৰ কাৰণে আমি আজি ৰেলীৰ দ্বাৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আমি ইয়াত 8টা দফা আমি সন্নিৱিষ্ট কৰিছোঁ। প্ৰথমটো হ'ল আমি 2019 চনত যি 125th এমেণ্ডমেণ্ট এইটো ৰাজ্যসভাৰ টেবলিং কৰা হৈছিলে কিন্তু ইয়াত পাছ নহ'ল কিন্তু এই ৰাজ্যসভাৰ যি 2019 চনত যি টেবলিং কৰা হৈছিলে সেই আধাৰতে আমি 280 আৰ্টিকেল আৰু 6 শিডুল যি এমেণ্ডমেণ্ট সেইটো অনতিপলমে আমি বিল পাছ কৰিবৰ কাৰণে অহা যি শীতকালীন অধিৱেশন এই অধিৱেশনৰ আমি এই বিলটো পাছ কৰিবৰ কাৰণে আমি অমিত শ্বাহ ডাঙৰীয়ালৈ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাওত প্ৰায় 60,000 আমাৰ বড়ো কছাৰীসকলে বসবাস কৰিছে। বিটিচি চুক্তিটো লিপিবদ্ধ কৰা আছিলে বিটিআৰ চুক্তিটো লিপিবদ্ধ কৰা আছে যে যিসকল কাৰ্বি আংলং ডিমা হাছাওত বড়ো কছাৰীসকল বসবাস কৰা আছে তেখেতসকলক ST হিলছ মৰ্যাদা দিব লাগে কিন্তু এটা আজিলৈকে হোৱা নাই। এইটো কৰিবৰ কাৰণে আমি দাবী আমি সন্নিৱিষ্ট কৰিছোঁ আৰু 3 নম্বৰ দফাত আমাৰ ৰাখিছোঁ যে 6.3 বিটিআৰ চুক্তি তাতে লিখা আছিলে যিবিলাক বড়ো মাধ্যমৰ মাতৃভাষা মাধ্যমৰ স্কুল LP স্কুল MA স্কুল হাই স্কুল আৰু কলেজ এইবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে কিন্তু আজি দেখিছোঁ আজিলৈকে অসম চৰকাৰে একো প্ৰভিঞ্চিয়েলাইজ কৰা নাই। অনতিপলমে প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আজি আমি দাবী ৰাখিছোঁ আৰু 5 নম্বৰত আমি ৰাখিছোঁ বিটিআৰ চুক্তিত সন্নিৱিষ্ট কৰা আছিলে যে আমাৰ বিটিআৰখন পূবফালে গৈ পেলাই শোণিতপুৰ বিশ্বনাথলৈকে এক্সটেনশ্যন কৰা হ'ব। অলৰেডি 60টা গাঁও ইয়াৰ অন্তৰ্ভুক্ত কৰিলে আমি দাবী কৰিছোঁ আৰু 300তকৈ বেছি অধিক গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী ৰাখিছোঁ আৰু তাৰ বাহিৰেও আমাৰ 5টা জিলা যি কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামোলপুৰ যি দক্ষিণ ফালৰ আমাৰ যিবিলাক গাঁও আছে যিবিলাক 2003 বিটিচি চুক্তিৰ অন্তৰ্ভুক্ত নহ'ল সেই ৰৈ যোৱা গাঁওবিলাক আমি পুনৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দাবী ৰাখিছোঁ আৰু 7 নম্বৰত আমি ৰাখিছোঁ 2006 চনৰ যিটো ফৰেষ্ট ৰাইট এক্ট ইয়াত লিখা আছিলে যিবিলাক ট্ৰাইবেলসকলে য'ত হাবি জংঘলে বসবাস কৰে তেওঁলোকক মাটি অধিকাৰ দিয়া মাটি তাতে থাকিব পৰা যি সুবিধা প্ৰদান কৰিছিলে কিন্তু আজিলৈকে অসম চৰকাৰে এই আইনটো বলবৎ কৰা নাই। এই আইনটো বলবৎ কৰি পেলাই যিসকল ট্ৰাইবেলসকলে হাবি জংঘলত বসবাস কৰি আছে তেখেতসকলক মাটি প্ৰদান দিবৰ কাৰণে আমি দাবী ৰাখিছোঁ আৰু এটা আমি ৰাখিছোঁ যে বিটিআৰ চুক্তিৰ এটা দফা আছিলে দফাত সন্নিৱিষ্ট কৰা আছিলে যে 1500 crore টকা যিবিলাক শিক্ষা অনুষ্ঠান যিবিলাক ডেভেলপমেণ্ট পেকেজ এইবিলাক বনাবৰ কাৰণে প্ৰদান কৰা হৈছিলে কিন্তু আজিলৈকে 1500 কোটি টকা চেণ্ট্ৰেল চৰকাৰে অসম চৰকাৰে মুকলাই দিয়া নাই। অনতিপলমে 1500 crore টকাটো মুকলাই দি পেলাই এই বিটিআৰখন এটা পূৰ্ণাংগ বিটিআৰ হিচাপে প্ৰতিষ্ঠা কৰা তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু তাৰপৰা 8 নম্বৰ দফাত আমি ৰাখিছোঁ যিবিলাক ex-NDP যিবিলাক এতিয়ালৈকে জেলত আছে আৰু যিবিলাক ex-NDP যিবিলাক কেছবিলাক বিভিন্ন সদৰ থানা যিবিলাক কেছ হৈ আছে এই কেছবিলাক অনতিপলমে উদ্যোগ কৰি পেলাই আৰু যিবিলাক জেলত আছে যি NDP সকলক জেলৰ পৰা মুকলি কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আজি ৰেলীৰ দ্বাৰা আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি 8 দফা লৈ পেলাই আমি আজি স্মাৰক পত্ৰ কৰিম আৰু আমাৰ যে ৰেলী লোৱাৰ যি উদ্দেশ্য এইখিনি তেখেতসকলে আমি অফিচিয়েলি বহুতবাৰ আলোচনা কৰিলোঁ আৰু তেখেতসকলে যোৱাবাৰ যি পাৰ্লিমেণ্ট ছেশ্যন এই পাৰ্লিমেণ্ট ছেশ্যনত বিটিআৰটো এটা পূৰ্ণাংগ এটা তেওঁলোকে আইনগতভাৱে তেওঁলোকে মৰ্যাদা দিম বুলি আমাক কথা কৈছিলে কিন্তু ৰাজনীতিকভাৱে হোৱা নাই অফিচিয়েলি হৈছে সেইকাৰণে আমি আগন্তুক যি শীতকালীন অধিৱেশন পাৰ্লিমেণ্টত ইয়াৰ অতি সোনকালে আমাৰ 280 আৰ্টিকেল আৰু 6 শিডুল যি এমেণ্ডমেণ্ট এক্ট এইটো পাছ কৰি পেলাই বিটিআৰটো এটা পূৰ্ণাংগ বিটিআৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আজি অনুৰোধ জনাইছোঁ। Wow.
লাগিব